হেল্ল' এভৰিৱান, শিল্পিকা শইকীয়া ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মৰমে আদৰণি জনাইছোঁ। মই কালি মোৰ 3 নম্বৰ মাহী ঘৰত আহিলোঁ, পাপৰ মাহী ঘৰত। ইয়াতে আছোঁ, আইতাই মই থাকিলোঁ কালি। এতিয়া ৰাতিপুৱা হ'ল, উঠিলোঁ মেলিলোঁ, চাহ তাহ খালোঁ। এতিয়া আমি এফালে যাম। এতিয়া আমি আপোনালোকক দেখামগৈ এখন থান। বাপমেৰৰ ঘৰৰ ওচৰতে আছে থানখন। থানখন নিজে নিজে উৰি সাফলেদি বনিছে, নিজে বহুত ধুনীয়াকৈ বনিছে। মই দেখাগৈ নাই, ভাবিলোঁ ময়ো চাওঁগৈ, লগতে আপোনালোকো দেখাওঁ। তেনেহ'লে ব'লক চাওঁগৈ। এনেকৈয়ে যাম, চুৱেটাৰটো পিন্ধি ল'লোঁ, অকল ওচৰতে, বেছি দূৰ নহয় যে। এই চাব দেই, মাহীহঁতৰ ঘৰত আকৌ নতুন ফুল আনিলে, দেখাম। ইফালে আইতাও বহি আছে ফুলৰ নিচিনাকৈ। মই আমি গৈ আছোঁ এতিয়া। আমি ট্ৰেইনালি পালোহি। ট্ৰেইনালি ওচৰতে বোলে, মই গৈ পোৱা নাই আজিলৈকে, গৈ আছোঁ। ট্ৰেইনালি ক্ৰছ কৰিছোঁ। এতিয়া বেলেগ এটা চাইডে ওলালোঁ, লক্ষীনগৰ বুলি কয় এডোখৰক। আমি আছিলোঁ সেইটো চাইডে, জিমালি গাঁও। এখন থাপনা নিজে নিজে কি ধুনীয়াকৈ হৈছে। আমি গৈ আহিলোঁগৈ, এতিয়া গৈ আছোঁ ঘৰলৈ। আমি আহি ঘৰ পালোহি, মাহীহঁতৰ থানখন চাই আহিলোঁ। গৈ বহুত ভাল লাগিলে, তেনেকৈ নিজে নিজে হোৱাই অলৌকিক থান। প্ৰথমতে চাকি জ্বলোৱা জেগা নাইকিয়া হৈ গৈছিল বোলে, পাছত যেতিয়া জেগা নোহোৱা হৈ গ'ল, মাজত খুব ধুনীয়াকৈ চাকি জ্বলোৱা জেগাডোখৰ ওলাই পৰিল। এনেকুৱা জেগাবোৰলৈ গৈ মনটো খুব ভাল লাগে। তাত শিৱৰাত্ৰিবোৰ ধুনীয়াকৈ পাতে। যদি মোৰ যোৱা হয়, আপোনালোক সকলোকে মই দেখামগৈ। আমি চাহ খাম, চাহ বনাই আছোঁ। এই বিস্কুটটো খাই ভাল লাগে। হাই কৈ দিয়া, হাই হাই। এইফালে কৈ দিয়া, হাই কৈ দিয়া। আমি অথনি ভাত পানী খাই আজৰি হ'লোঁ, হৈ মেলি মোৰ লগৰজনী ঘৰলৈ আহিলোঁ। তাই একদম কলনী সৰু কালৰ লগৰ, তাইৰ ল'ৰাটো জন্ম হোৱা 9 মাহে হ'ল। সদায় চামকৈ অহা নহয়, ভাবোঁ কিবা এটা কিনি আনিমালে কাপোৰ কানি, কিন্তু যেতিয়া আহোঁ ঘপককৈ অহা হৈ যায়, একো লৈ অহা নহয়। বোলো এতিয়া এইবোৰ কৈ থকাতকৈ ল'ৰা ডাঙৰ হ'বগৈ বোলো, সেইকাৰণে চকলেটে ল'লোঁ ওচৰৰ দোকানৰ পৰা। লৈ আহি চালোঁ, এইফালে ল'ৰা মাক ওলাই আহিছে। হেল্ল' কৈ দিয়া, হেল্ল' হেল্ল'। ইমান ঠেপকাম কৈ দে, ইমান ঠেপকাম ক'লা দেই এইটো। ই ডাঙৰ গ'ল, আমি বুঢ়ী যাম, আমি বুঢ়ী যাম। তেনে বাচিলে, নহ'লে ভাঙিবলৈ দিলে। এতিয়া আমি অলপ খোজকাঢ়িছোঁ সিহঁতৰ ঘৰৰ গলিত। আগতে আমি আহিলে মেলিলে এনেকৈ ঘূৰি ফুৰোঁ, এতিয়া আমাৰ লগত তুমিও ওলালা, আমালৈ তুমিও ওলালা এতিয়া। তাকে একদম জন্মৰ পৰা আহিমকৈ 9 মাহ হ'লহি, এতিয়া আহিছোঁ। এয়া মাহী ঘৰ পালোহি। আহি পাওঁতে দেৰিয়ে হ'ল, আন্ধাৰে হৈ গ'ল, 6টা বাজি গ'ল। সোনকালে আহিমগৈ বুলি কৈছিলোঁ, কিন্তু টিকলাটোক কোচত লৈ এইবোলে মোৰ নহ'ল, ইমান মৰম লগা থপক আমনি চামনিও নাই যে, ল'ৰাটো ধুনীয়াকৈ থাকে, লৈ খুব ভাল লাগিলে। আৰু এনেকুৱা সময়ত ল'ৰা ছোৱালীবোৰ লৈ বহুত মৰম লাগে, কিন্তু সৰু ল'ৰা ছোৱালী মোৰ ভাল লাগে লৈ। এতিয়া আহিলোঁ, মাজে মাজে গৈ থাকিব লাগিব আকৌ, আহিলে তাক কোচত ল'ব লাগে। এতিয়া মাহীহঁত নাই, এফালে গ'ল, আহি লওক, তাৰপিছত আমি যামগৈ আৰু আইতা মই। আমি আহিলোঁ পাপমেহঁতৰ ঘৰৰ পৰা, সিহঁতি গৈছিলে পাপমেহঁতৰ ঘৰত, আমি আকৌ লৈ আহিলে আইতাকে মোকে। আজি ৰখাইছে তেওঁলোকৰ ঘৰত, সেইকাৰণে আজি আমি থাকিম। এতিয়া আমি আহিছোঁ ইয়াত আমাৰ ৰাতি ডিনাৰটো নিবলৈ। আজি দেৰি হৈ গ'ল, 10টাই বাজিব হ'ল। মাহীও গৈছিলে পাপমেহঁতৰ ঘৰলৈ, সেইকাৰণে একো খানা পিনা বনোৱা নাই, সেইকাৰণে ইয়াৰ পৰাই নিবলৈ আহিছোঁ। এইটো আছে মিলন নগৰ, নতুনকৈ বনাইছে চিকুং বুলি কয়।
এতিয়া অৰ্ডাৰ দিছে আমাৰ খানা, আৰু এতিয়াও কিবা এটা খাবৰ কাৰণে দিছে চুপ। যেতিয়ালৈকে আহি নাপায় তেতিয়ালৈকে বাহিৰৰ আমি ভিউটো এনজয় কৰিছোঁ। এতিয়া সোমাওঁগৈ ব'লক। ডিজাইন নেকি? ডিজাইন কাৰণে সজাই থৈছে, ডিজাইন হয়, ডিজাইন হয়। দেখাম ৰ'ব আপোনালোকৰ, টেবুলটো ভঙা নিচিনা লাগিছে, খালি ডিজাইন হয়। আৰু এইটো ডিজাইন নহ'লে ভঙাটো থৈ দিব নেকি আগফালে? এনেকৈ লোহাৰে বনাইছে বস্তুটো মানে, আৰু চিমেণ্ট আৰু লোহাৰ ডিজাইন হয় অ'। ডিজাইন মানে বস্তুটো এনেকৈ থৈছে অলপ মানে লোহাৰে বনোৱা হেৰি নিচিনাকৈ, নহ'লে ইমান ডাঙৰ খুলি কিনে ভঙাটো থ'ব নেকি? ডিজাইন হয়। আমি ইয়াত বহি বহি তলৰ ভিউবোৰ চাই আছোঁ। এয়া চুপ, ক্ৰীম চুপ উইথ মাছৰুম। আমাৰ চুপ আহিলে খাই আছোঁ এতিয়া। আমি খাই আছোঁ ফ্ৰেঞ্চ ফ্ৰাইজ। খাবলৈ ভালেই বনাইছে, এনেই ফ্ৰেঞ্চ ফ্ৰাইজ মই ভাল নাপাওঁ, খালি এইটো অলপ ভালেই লাগিছে। নিমখটো ঠিকে দিছে, নিমখ কম পাওঁ নহ'লে। আমাৰ পেকিং আহি গ'ল, এইফালে খোৱাও হৈ গ'ল। আমি যাম আৰু পে'মেণ্ট কৰি আছোঁ এইফালে। আমি এতিয়া আকৌ গৈ আছোঁ, এইফালে আমাৰ ডিনাৰ লৈ ল'লোঁ। আমি প্লেনত উঠি পোৱা নাই, এয়াই আমাৰ কাৰণে প্লেন। সঁচাকৈ এই বাহিৰৰ পৰিৱেশ এনজয় কৰ। আমি ওলালোঁ এতিয়া। এয়া চিফুঙৰ তলত বেকেৰী আছে, বেকেৰী আইটেম এতিয়া বন্ধ হ'ল। আমি এতিয়া নামিলোঁ, এতিয়া আমি ঘৰ গৈ আছোঁ। এতিয়া আমি ঘৰ আহি পালোহি, আৰু ইয়াক চাওক, তাতো সি খালে, এইটো ইয়াতে আহি কিনে লগালগ খুলিছেহি। খা খা। কাপোৰ কানি চেঞ্জ কৰি মুখ হাত ধুলোঁ, এতিয়া অলপ বহিছোঁ আৰু লগতে গৰম পানী খাই আছোঁ। গৰম পানী খালে ভাল। আগতে মই বেছিকৈ এইবোৰ দৰৱ খাই থাকোঁ, গেছৰ দৰৱবিলাক, কিন্তু আজিকালি নাখাওঁ। আজিকালি সেইকাৰণে গৰম পানী খাই থাকোঁ, যাতে গেছ চেছ ইমান প্ৰব্লেমবোৰ নহয়। এতিয়া বাহিৰত যিখন খাই অহাৰ কাৰণে প্ৰব্লেম হ'ব বুলি মই গৰম পানীয়ে খাই আছোঁ। আগতে প্ৰিকশ্যন লৈ লৈছোঁ পূৰা। এতিয়া অলপ গৰম পানী খাই আছোঁ। ডিনাৰ কৰিবলৈ টাইম আছে আৰু আধা ঘণ্টামানৰ পিছত খাম। ৰেডি হ'ল, ইফালে চিকেন, ইফালে ডাল ফ্ৰাই, চিকেন খোলাই নাই, এয়া ইফালে ঘৰত বনোৱা চব্জি, দাইল, ৰুটি। এয়া মই খাই আছোঁ, ৰুটি অকল দুখন ল'লোঁ, পেটটো ভৰি আছে। চিকেন আৰু গুটি আলু ভাজি। তেনেহ'লে খাই লওঁ। মজা হৈছে। ডিনাৰ চিনাৰ কৰি আজৰি হ'লোঁ, এতিয়া ধুনীয়াকৈ শুম আৰু। আজিৰ দিনটো মই কেনেকৈ পাৰ কৰিলোঁ, কি কৰিলোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। বিশেষ একো নাছিল যদিও মোৰ দিনটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে চাই ভাল পালে বুলি আশা ৰাখিলোঁ। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই।